Hello and welcome to my YouTube channel. Welcome back. বহুত দিনৰ পিছত মই ভিডিঅ' এটা কৰিব লৈছোঁ। আচলতে মই অফিচত কি কৰোঁ তাকে দেখাবলৈ ভাবিছোঁ। অফিচততো এনেই বহুত জিটি কিবা কিবি কৰোঁ, কিন্তু সকলোবোৰ নেদেখুৱাওঁ আৰু মানে ফান কৰোঁ, অফিচৰ কামো কৰোঁ। এয়া দেখিছে ৰেল আলি পাৰ হওঁ, দলং পাৰ হওঁ, পানী পাৰ হওঁ, মানে চব পাৰ হৈ কৰি আহি আমি অফিচ পাওঁহি। এয়া স্কুটি পাৰ্ক কৰি ল'লোঁ আৰু এয়া দেখিছে ABBL ইয়াত পাই গ'লোহি। আৰু এতিয়া কি আৰু অফিচৰ ভিতৰত সমান চেক ইন কৰিম, সদায় দৰে ডেইলি কামবোৰ কৰিম আৰু ইনটো কৰি ল'লোঁ ফিংগাৰপ্ৰিণ্ট দি। আৰু এয়া গেট পাছ ছেকশ্যনত বহি আছিলে, তেওঁলোককো মাতটো দি ল'লোঁ। তাৰপিছত বেক টু ৱৰ্ক, মানে নিজৰ কামৰ ফালে আগবাঢ়ি গৈছোঁ আৰু এয়া মোকো অকণমান দেখাই দিছোঁ। চ' সেয়াই আৰু বাকী এয়া কম্পিউটাৰে আপডেট ল'বলৈ ল'লে ময়ো আমন জিমনকৈ বহি আছোঁ আৰু কিনো কৰিব। তাৰপিছত 11 AM চাহ দিয়ে, চাহ খালোঁ। তাৰপাছত আকৌ কাম কৰিলোঁ। তাৰপিছত 1 বাজিলে, 1 বজাত লাঞ্চ কৰিব যাওঁ। লাঞ্চ কৰি আহি আকৌ 3টামান বজাত আমাক ছেকেণ্ড কাপ চাহ দিয়ে, সেয়া চাহ খাব লৈছোঁ। আৰু তাৰপিছতে 4টা বাজি যায় আৰু 4টা বজাৰ লগে লগে নহয় আৰু অলপ দেৰি হয়, কিন্তু আজি 4টা বজাতে শ্বাট ডাউন কৰি দিলোঁ। আৰু দুইজনী ঘৰলৈ যাবলৈ ওলালোঁ আৰু আউটটো মাৰি থৈ যাওঁ, নহ'লে আকৌ আহিলোঁ বুলি গমেই নাপাব নহয়। বাৰু বাহিৰৰ অকণমানো দেখুৱাই দিছোঁ যে আবেলিটো হ'ল। আৰু ইমানতেই মোৰ ভিডিঅ'টো বাই বাই দিছোঁ আৰু দেই, বাই বাই।